আজি ওলাই আহিলোঁ অকণমান পুখুৰী পাৰত খোজ কাঢ়োঁ বুলি। আৰু আজি পুখুৰী পাৰত বহুত ভিৰ আছিলে, সেইকাৰণে অকণো বহিবলৈ নাপালোঁ আৰু অকণমান খোজকাঢ়ি লৈ পেলাই ঘৰলৈ ৰাওনা হ'লোঁ। আৰু তাৰপিছত দোকানত কিবি কাম আছিলে সোমালোঁ। থ্ৰেডিং কৰিবলৈ বহুত লেতেৰা হৈ গৈছিলে দেখিবলৈ। খোজকাঢ়িলে গৰমত একদম জিৰটো ওলাই যোৱাৰ নিচিনা হৈছে দেই, ইমান গৰম পৰিছে আজি। বহুত গৰম পৰিছে। এতিয়া যাওঁ ঘৰলৈ যাওঁ, থ্ৰেডিং কৰি হৈ গ'ল। থ্ৰেডিং কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ আৰু কিবা এটা খাওঁ মেলি চাই লওঁ। সেইমতে ৰাস্তাতে পালোঁ মামীহঁতক, আৰু মামীহঁতে ক'লে ব'ল ফুচকা খাওঁগৈ বুলি। মই পিছে ফুচকা খোৱা মানুহ নহয় দেই, মানে মই ফুচকা খাই ইমান এটা ভাল নাপাওঁ। মই খালোঁ আলু বাদাম, তাৰপিছত আলু বাদাম খাই তাৰপিছত মামীহঁত গুচি গ'ল, ময়ো গুচি আহিলোঁ। তাৰপিছত দোকানত আছিলে সোমালোঁ। আলু বাদামটো পিছে আজি বহুত দিনৰ মূৰত খালোঁ, খাই পেলাই বহুত ভাল লাগিলে মানে। পিছে গৰম দিনত খাবলৈ ইমান এটা ভাল নালাগে বাৰু এইবিলাক বস্তু বাহিৰত। ঘূৰি আহোঁতে মালেও ল'লোঁ আইচক্ৰীম আৰু মোলৈও ল'লোঁ। তাৰপাছত আহি পালোঁহি ঘৰ। তাৰপাছত এয়া দেখিছেনে, জেচি মই অহাৰ পাছতে মোৰ ওচৰত যেনে তেনে তাই গা লগাই আহি বহিলেহে শান্তি পাইছে। অহাৰ পিছত মানে অকণমান নেদেখিলেই মানে তাই একদম দিনটো যেন একদম বহুত দিন সময় দেখা নাই তেনেকুৱা নিচিনা কৰে। এতিয়া কাম আছে, মোৰ অলপ ভিডিঅ'টো এডিট কৰিব আছে। এতিয়া মই এইটো এডিট কৰি লৈ পেলাই মই আপলোড কৰিম। তাৰপাছত ঠিক আছে, আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। বাই বাই।